পঞ্চম বিটিসি গভৰ্ণমেণ্টৰ প্ৰথম অধিৱেশন। এই প্ৰথম অধিৱেশনত আজি সুচাৰুৰূপে সম্পন্ন হৈ গ'ল। আমাৰ এজেণ্ডা আছিলে প্ৰথম কুৱেশ্যন। এই কুৱেশ্যনটো আছিলে আজি 7টা কুৱেশ্যন। এই 7টা কুৱেশ্যনৰ প্ৰশ্ন উত্তৰ সুন্দৰকৈ আলোচনা হৈ গ'ল। ইয়াৰ পিছত আজি 6জন নমিনেটেড MCLA সকলৰ আজি অথ টেকিং চেৰিমনি আছিল। অথ টেকিং চেৰিমনি হৈ গ'ল। ইয়াৰ পিছত আমাৰ ডেপুটি স্পিকাৰ ছিলেকশ্যন আছিল। ডেপুটি স্পিকাৰ মই নিজেই প্ৰপ'জ কৰিছিলোঁ, বিজিত গৰা নাৰ্জাৰী। তেখেতৰ আনঅপ'জ হিচাপে আজি ডেপুটি স্পিকাৰ ছিলেকশ্যন হৈ গ'ল। ইয়াৰ পিছত আমাৰ যিটো আমাৰ বাজেট, ছাপ্লিমেণ্টাৰী যিটো বাজেট, ছাপ্লিমেণ্টাৰী বাজেটখন এপ্ৰুভ হৈ গ'ল। মুঠতে 250 কোটি টকা ষ্টেট গভৰ্ণমেণ্টৰ পৰা আমি পাইছোঁ। আৰু বাকী আমাৰ নিজৰ ৰেভিনিউ চ'ৰ্চৰ জৰিয়তে ফিক্স পে, CSB, নন CSB যিমান ডিপাৰ্টমেণ্ট আৰু BTC এছেম্বলি যিসকল ফিক্স পে কৰি আছে তেখেতসকলক 30 মান্থ বা 2.5 বছৰৰ পেমেণ্ট দিবৰ কাৰণে আজি এপ্ৰুভ হৈ গ'ল। আমাৰ ৰেভিনিউ ৰিচোৰ্চৰ পৰা তেখেতসকলক পেমেণ্ট দিয়াৰ কাৰণে আজি বাজেট আমি ধাৰ্য কৰিলোঁ আৰু খৰচ কৰিবৰ কাৰণে আজি হাউচত আমি এপ্ৰুভেল কৰি ল'লোঁ। আৰু লগতে আমাৰ বিভিন্ন শিতানত খৰচ কৰিবৰ কাৰণে আমাৰ যিটো নিজৰ চ'ৰ্চ, এই চ'ৰ্চৰ পৰা আমি ধাৰ্য কৰি মুঠতে আজি আমাৰ নতুন ফুল ফ্লেজেড বাজেট হোৱালৈকে এই কেইদিন বা কেইমাহ চলাবৰ কাৰণে অসম চৰকাৰৰ পৰা 250 কোটি টকা আমি মঞ্জুৰি পাইছোঁ। তাকেই আমি খৰচ কৰিবৰ কাৰণে আজি হাউচত অনুমোদন আমি পালোঁ বা এইটো প্লেচমেণ্ট কৰা হ'ল। ইয়াৰ অনুমোদন আমি ল'ব। তো আজি মুঠতে খুব সুন্দৰকৈ, খুব ভালকৈ এটা আলোচনাৰ মাধ্যমেৰে আমি হাউচখন পাৰ কৰিব পাৰিছে। আৰু লাষ্টত স্পিকাৰৰ পৰা এটা প্ৰপ'জাল আহিল যে BTC আমাৰ যিটো এছেম্বলিৰ ওপৰত যিটো আক্ৰমণ, এই আক্ৰমণক গৰিহণা দিবৰ কাৰণে আপোনালোকৰ বা প্ৰেছৰ মাধ্যমেৰে এই ঘটনাটো দুৰ্ভাগ্যজনক আৰু এটা পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচিৰ ওপৰত এটা আক্ৰমণ